আসল লাইনে কি ছিল তোমরা দেখো গো আসিয়া কমল লাইনে পকড়ে সো হাই হেল্ল' নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু মানে কি ক'ম পৰীক্ষা চৰীক্ষাও শেষ হৈ গ'ল গাইছ তো এতিয়া মানে পূৰা ফ্ৰী আছোঁ তো এতিয়াৰ পৰা আৰু মানে সদায় সদায় ব্লগ দিবলৈ চেষ্টা কৰিম আৰু তো আজিও এটা মানে ব্লগ মানে ঘৰৰ ওচৰতে এটা কিবা বুধাই মেধাই এটা মানে কিবা উৎসৱ হৈ আছে তো আজি তাতে ৰাতি যাম মানে ৰাতি মানে এতিয়াও বৰ্তমান আছোঁৱে তো আৰু মোৰ লগত আছে ইফালে পৱন তো আৰু ৰাতি আহিম বুলি ভাবিছোঁ মানে আহিম আৰু ৰাতি তো আজি মানে কোনে কোনে বোলে ছিংগাৰ আছে দুজন তো কোনে কোনে পৱন কৈ দিছোন এবাৰ ওদালগুৰিৰ পৰা তপন লাইবং আৰু তামোলপুৰৰ পৰা আৰিফা হুছেইন আৰু দুজনে মানে এজন ছোৱালী আৰু এজন ল'ৰা তো আহি আছে দুজনে তো ৰাতি আৰু ইফালে চাওক না গাইছ ইফালে চাওক পূৰা মানে যি মানে কি ক'ম আৰু তামাম মানে চাউণ্ড ছেটবিলাক বহুত আনিছে তো ৰাতি আহিম তো আৰু এতিয়াও মানে অপেক্ষা কৰি আছোঁ তো মানে কি ক'ম আৰু এনেকুৱা মানে দেখা নাছিলোঁ আৰু মানে বেছি জেগাত মই ঠাইত যোৱা নাই না তো সেইকাৰণে মানে ইমান ডাঙৰ ডাঙৰ মানে চাউণ্ড ছেট আনিছে না আজি মানে কি ক'ম আৰু মানে ঠাইটো ইমান সৰু মানে ইমান সৰু ঠাইতে ইমান মানে ডাঙৰ ডাঙৰ মানে চাউণ্ড ছেটবিলাক আনিছে তো অলপ পিছত মানে ৰেডি কৰি আছে তো অলপ পিছত দেখাই আছোঁ আৰু মানে ৰাতিটো আৰু ধামাকা হ'বলৈ গৈ আছে গাই চাই থাকক আৰু ৰাতি চব আপোনালোকক মন্দিৰ চন্দিৰ চব কি হৈ আছে ইয়াতে চব দেখাম তো ৰাতি লগ পাম তাৰ আগত অলপমান পিছত আৰু মানে যেতিয়া চাউণ্ড ছেটটো বজাব তেতিয়া লগ পাই আছোঁ তো চাই থাকক একেলগে ফাইনেলি মানে ৰাতিও হৈ গ'ল আৰু ওলাইও গ'লোঁ ঘৰৰ পৰা তো পিছত আপোনালোকক কৈছিলোঁ যে মানে বক্সটো বজাব আৰু আপোনালোকক মানে দেখাম বুলি তেতিয়া মানে দেখা পৰা নাছিলোঁ কাৰণ কিবা কাৰণত মানে ঘৰত যাব লগা হৈ গৈছিলে আৰু পিছত এতিয়া ৰাতি হৈ গ'ল তো আপোনালোকক কৈছিলোঁ যে আহিম বুলি তো ফাইনেলি আহি গ'লোঁ তো গাঁৱৰ বহুত কেইজন আছে তো গৈ আছে আৰু তো মানে কি ক'ম আৰু বহুত মানে আজি হ'ল তৃতীয় নিশা তো গৈ আছোঁ আৰু মানে মিছ আৰিফা আহিব আপোনালোকে মানে গমেই পাইছে ফাৰ্ষ্টতে কৈছিলোঁ তো বলকচোন আগত মেলাত যাই লগ পাই আছোঁ কি এনেকুৱা মানে চাই লওঁ আগত তো পিছত কথা পাতি আছোঁ আৰু ফ্ৰেণ্ডছ মানে আহিছোঁ তো মানে ঠিকে আছে কিন্তু কথাটো এনেকুৱা হ'ল যে মানে তাতে মই কথা ক'লে শুনাই নাপায় যি চাউণ্ড ছেট মানে আনিছে না গাইজ কি ক'ম বুকুটো কাপি যায় আৰু কি ক'ম তো বেছি মানে আজি ভিডিঅ'টোত কথা চথা নাপাতিম আৰু যি হয় এইবিলাক দেখাই যাম আপোনালোকক তো মিঠা পানো খাই লৈছোঁ আৰু তো এতিয়া মিঠাপান চিঠাপান খাইও লৈছোঁ এতিয়া আৰু আপোনালোকক মানে কথা চথা নাপাতিম মাত্ৰ দেখাই যাম গাইজ মানে কথাটো মানে কি ক'ম আৰু কৈ দিলোঁ যে শুনা নাপায় মোৰ ভইচ কোৱালিটিটো মানে ইমান মানে ডাঙৰ ডাঙৰ চাউণ্ড ছেট আনিছে না গাইজ কি ক'ম আৰু তো ফাৰ্ষ্টত মন্দিৰত দেখাম আপোনালোকক কিন্তু কথা চথা নাপাতিম মন্দিৰ দেখাম তাৰপিছত ডান্স চান্স দেখাম পিছত আৰু মানে এতিয়ালৈকে মানে ছিংগাৰবিলাক আহি পোৱা নাই তো যেতিয়া আহিব তো তেতিয়া মানে মই ক্লিপ শ্লিপ লৈ দেখাই যাম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব তো চাই থাকক আৰু আৰু ফ্ৰেণ্ডছ এতিয়া গৈ আছোঁ মানে খেলাত মানে কিবা কিবি খেলা থাকে না কিবা কণী চণী কি খেলা থাকে না তো মানে এইটো মুৰ্গী চুৰ্গী কিবা এনেকুৱা খেলা থাকে না তো খেলা পাইছোঁ তো এয়া চাই লওক খেলা তো মাত্ৰ মই 20 টকা মানে ইউজ কৰিম 20 টকা দি যদি পাম আৰু নাপালে নাই আৰু তো মই কণী মাত্ৰ খেলিম আৰু বেলেগ একো নেখেলোঁ আৰু এই মোৰ লগত আছে পৱন ই বোলে আজি গান গাব কেইটা গাবি কেইটা তিনি চাৰিটা গান গাব আজিকালি বোলে মানে গানত মানে পূৰা জোচ লগাইছে গান চান গাই আছে স্কুলতো সিদিনা গাইছে বোলে ই মানে কৈ আছিল তো আজি ক'ব কেনেকুৱা আপোনালোকেও গম পাব তো চাব আৰু তো মানে তাৰ ভিডিঅ'টো মই কেমেৰা কৰি দি আছোঁ মানে ই খেলিব এতিয়া মানে এতিয়া পৱনে মানে শ্বুট কৰি আছে কেমেৰাটো ধৰিছে তো মাত্ৰ 20 টকা ইউজ কৰিব কৈছে মই আৰু মন কাটিছোঁ গাইজ আপোনালোকে কি ক'ম আৰু আৰু মানে পইচাটো এনেই গ'ল মাত্ৰ মই কৈছিলোঁ যে 20 টকা ইউজ কৰি মাত্ৰ তো 20 টকা ইউজ কৰোঁ আপোনালোকে দেখাই পাইছে মানে পোৱা নাই তো যিয়ে নহওক এনেই গৈছিলোঁ আৰু জাষ্ট আপোনালোকক দেখালোঁ তো এতিয়া আৰু মেলাখনে যাওঁ
আজি আমাৰ বঁটা বিতৰণ অনুষ্ঠান আমি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড পুৰস্কাৰ ৰাখিছোঁ লগতে দুটা আমাৰ নিচুকনি বঁটা ৰাখিছোঁ তো সেই আমি 5জন সিলেকশন কৰি দিছে আমাৰ জাজসকলে আজি আমাৰ জাজ ছাৰসকল আহিব পৰা নাই বিশেষ অসুবিধাৰ বাবে তো যিয়ে নহওক আমি আমাৰ অনুষ্ঠানখন আমি চলাই লৈ যাম এতিয়া আমাৰ মঞ্চত আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে আমাৰ মাজত প্ৰথম স্থান পাবলৈ সক্ষম হৈছে দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে আমাৰ তৃতীয় স্থান পাবলৈ সক্ষম হৈছে তৃতীয় স্থান পাবলৈ সক্ষম হৈছে আমাৰ অনুপস্থিত দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে বিকি দাস বিকি দাস এবাৰ হাতটো দেখাই দিয়া প্ৰথম স্থান পাবলৈ সক্ষম হৈছে অডিয়েন্সৰ পৰা বিচাৰিছো আপোনালোকৰ বিচাৰিছো কাক লাগে প্ৰথম স্থান পাবলৈ সক্ষম হৈছে আমাৰ সকলোৰে মৰমৰ এই মঞ্চখন কপাইছিলে দুদিন ধৰি মিছ হিয়া বড়ো তাৰপিছত আমাৰ নিচুকনি পুৰস্কাৰ আছে নিচুকনিত আমাৰ দুজনী আছে অঞ্চুমে নাৰ্জাৰী আৰু কৃষ্ণা স্মিতা ৰাজবংশী গতিকে আমাৰ বিচাৰক মণ্ডলীসকলে 5জনক সিলেকশন কৰি থৈ গৈছে আমি সেইমতেই আজি আমি বঁটা বিতৰণ অনুষ্ঠানটো আমি আগবঢ়াম আৰু আমি আজি মঞ্চত আমাৰ বিষয়ববীয়াসকল আছে তেওঁলোকক আমি একোখনকৈ মানপত্ৰ লগতে আমাৰ ট্ৰফি আছে আৰু আমি প্ৰাইজ আছে আমি বিতৰণ কৰিম শ্ৰী বিকি দাস মই বিকি দাসক ট্ৰফি প্ৰদান কৰিবলৈ আমাৰ সত্যেন বৰ্মনক মই অনুৰোধ জনাইছোঁ লগতে এখন চাৰ্টিফিকেট প্ৰদান কৰিব নাৰায়ণ দাস বিকি দাস নাৰায়ণ দাসক চাৰ্টিফিকেট প্ৰদান কৰি অনুৰোধ জনাইছোঁ আৰু প্ৰাইজ মানি আছে এই প্ৰাইজ মানি প্ৰদান কৰিবলৈ আমাৰ বলাই বৰ্মন ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ বিকি দাসক এতিয়া আমাৰ মঞ্চত আছে প্ৰথম পুৰস্কাৰ প্ৰাপ্ত মিছ হিয়া বড়ো মই মিছ হিয়া বড়োক আমাৰ সমাজকৰ্মী সন্মানীয় শ্ৰীযুত কৃষ্ণ বড়ো ডাঙৰীয়া আছে মই তেখেতক ট্ৰফিখন প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ লগতে সহযোগ কৰিব ৰঞ্জিত বৰ্মন ডাঙৰীয়া আপনি যাওক আমাৰ সভাপতিক প্ৰাইজ মানি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ কমলাই নৃত্য করে থমকিয়া থমকিয়া কমলাই নৃত্য করে থমকিয়া থমকিয়া
কমলাই নৃত্য করে থমকিয়া থমকিয়া। সকলে জানে না গীতটি? সকলে কিন্তু নাচিব লাগিব, হ'ব? ঠিক আছে। দেখো তো আসিয়া কমলাই নৃত্য করে থমকিয়া থমকিয়া। তোমরা দেখো তো আসিয়া কমলাই নৃত্য করে থমকিয়া থমকিয়া। এই কমলাই